আই কাৰ্ডটো আগত দেখাই লওক এইটো মাৰি দিব ইয়াতে আপোনাৰ আই কাৰ্ডটো আগত দেখাই লওক আমিও গম পাব লাগিব আমিতো গম পাব লাগিব আপুনি নিচি মানুহ নাম আৰু ডেজিগনেশ্যন মই ইয়াত লিখি কৈছিলোঁ আপোনাৰ যদি এজন অফিচাৰ আপোনাৰ এটা ষ্টাম্প দিলে আই কাৰ্ডটো থাকিলে ভাল হয় ঠিক আছে ঠিক আছে এতিয়া কওক তাৰমানে অকল এইটো চেণ্টাৰতে নহয় আৰু 3টা চেণ্টাৰ হৈছে মুঠতে টেকনিকেল প্ৰব্লেম ৰাতিপুৱা বৰষুণৰ কাৰণে অলপমান লেটটো হ'ল আগৰ বেষ্টটো দেখাওঁতে এইটো বেষ্ট কৰিলে মানে ল'ৰা সোমাই দিলে অট'মেটিক গতিকে অলপমান খেলা খেলিও হ'লে কম্পিউটাৰবিলাক অলপমান প্ৰব্লেম কৰাৰ কাৰণে এতিয়া সেইকাৰণে মেনেজমেণ্টে 3টা চেণ্টাৰৰ এই থাৰ্ড বেষ্টটো বাকী 2টা চেণ্টাৰটো ছেকেণ্ড বেষ্টটো কৰিছে কেঞ্চেল পষ্টপন কৰিছে মানে কেঞ্চেল নহয় যিখিনি দি গ'ল সেইখিনি এইটো চেণ্টাৰ সেইকাৰণে পাৰ্ট বুলি কৈছে এইটো চেণ্টাৰ কেঞ্চেল কৰিছে এইটো চেণ্টাৰ যিখিনি দি গ'ল সেইখিনি ৰেকৰ্ড হৈ গ'ল পাৰ্ট 3টো সম্পূৰ্ণকৈ কেঞ্চেল কৰিছে নহয় এতিয়া চাওক ডিজেলৰ আছিলে ধৰি লওক 100টা কেণ্ডিডেট 50টা দিবলৈ পালে 50টা দি অলৰেডি ক্লিয়াৰ হৈ গ'ল বাকী 50টা দিব নাপালে সিহঁতৰ কি হ'ব সেইটো দিব আগত নেক্সট টাইম দিব বাকী যিখিনি যে 50টা দি গ'ল সেইখিনি ৰেকৰ্ড হৈ গ'ল সেইটো দিব নালাগে আকৌ নটিফিকেশ্যন দিব নেকি অলৰেডি হৈ গ'ল মানে আমাৰ যিখিনি 50টা আছে সেইখিনি আমি দিব লাগিব কেতিয়া দিব লাগিব কেতিয়া সেইটো ইণ্টিমেট কৰিব তাৰমানে এইখন পৰীক্ষা হৈ ল'ব লাগিব এইটো অনলাইনত দিব লাগিব অনলাইনতে হ'ব আমাক ঘূৰাই দিব আৰু ডিটেইলছ যে আমাৰ যে Due to technical network related issues, the computer based test CBT for recruitment of non-executive posts against advertisement number 0